আজি মোৰ বাবে এটি বিশেষ দিন মানে বিশেষ মানুহজনৰ জন্মদিন। মোৰ মানুহজনৰ আজি জন্মদিন। তাকে ভাবিলোঁ ছাৰপ্ৰাইজ এটাকে দিওঁ। ছাৰপ্ৰাইজ দি বোলো চকলেট কেক এটাকে বনালোঁ আৰু এইফালে মোৰ কেকটো বনাই ৰেডি হৈ গ'ল। কেণ্ডেল আনিবলৈকো পাহৰিলোঁ। ঘৰতে এটা কেণ্ডেল আছিলে, তাকে ভাবিলোঁ অকণমান মডিফাই কৰি ধুনীয়াকৈ কেণ্ডেলৰ নিচিনা বনাওঁ নে কি কয়, নথকাত কণা মোমাই তাকে সেই বুলি ভাবিয়ে কৰি পেলালোঁ। তাৰ মাজতে ঘটিল নহয় অঘটনটো, দেখিছেনে? দুডোখৰকৈ ভাগি থাকিলে। পিছে ময়ো সহজে এৰি দিয়া বিধৰ নহয়, ধুনীয়াকৈ জইন কৰি পেলালোঁ। দেখিছেনে কিমান ধুনীয়াকৈ জইন হৈ থাকিলে? মানুহজন ঘৰ আহি পালেহি আৰু গা ধুবলৈ গ'ল। সেই চেগতে মই ধুনীয়াকৈ কেকটো ৰেডি কৰি ল'লোঁ আৰু এইফালে কেক কাটিলে। আৰু এটা কথা মন কৰিছেনে আপোনালোকে? দেখিছেনে কেণ্ডেলটো নুমুৱাবকৈ থাকিলে, পাহৰি থাকিলে। আৰু এইফালে কেক খুৱাই মেলি আৰু আমাৰ ৰাতিৰ সাজত আছিলে খাচী মাংস আৰু এইফালে ঠাৰি কচু ভাজি। আৰু আজিৰ ভিডিঅ'টি মই ইমানতে সামৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।